যিবিলাক ষ্টুডেণ্ট গাৰ্ল ষ্টুডেণ্ট পঢ়ে, যিসকলে এমটেক, এমকম, MA, MSc ইউনিভাৰ্চিটিত পঢ়ি আছে, তেওঁলোকক ঘৰৰ পৰা অহা যোৱা, ইউনিভাৰ্চিটিত গৈ অলপমান চাহ খোৱা, অকণমান দেউতাক মাকক সকাহ দিয়াৰ বাবে আমি তেওঁলোকক প্ৰতি মাহত 1000 টকাকৈ দিয়াৰ এটা আঁচনি আমি আৰম্ভ কৰিব খুজিছো। বছৰটো 2 মাহ বন্ধ থাকে, গতিকে 10 মাহৰ 10,000 টকা আমি কিছুদিনৰ ভিতৰতে হাতত তুলি দিব খুজিছো। মই অসমৰ শিক্ষা বিভাগে অহা সপ্তাহৰ ভিতৰত এটা পৰ্টেল আৰম্ভ কৰিব। এই পৰ্টেলত পোষ্ট গ্ৰেজুৱেটত পঢ়ি থকা সকলো ছাত্ৰীকে আবেদন কৰিবলৈ আহ্বান জনাম। পিছত মোক কয়, ছাৰ মই নাপালো। আমি সদায় পৃথিৱীত কি হৈছো, কি কৰিছো, আমাৰ কাণ আৰু চকু আমি তাত নিয়োগ কৰি ৰাখিব লাগিব। আজি মই ৰাজহুৱাভাৱে কৈছো যে পৰ্টেলত আবেদন কৰিলে পাব। দুদিন পিছত কোনোবা ছাত্ৰীয়ে আবেদন নকৰিব, তাৰ পিছত ক'ব ছাৰ মই নাপালো। অজ্ঞানী আমি নহয়, কিন্তু অমনোযোগিতাই আমাক অজ্ঞানীলৈ ৰূপান্তৰ কৰে। মই অসমৰ পোষ্ট গ্ৰেজুৱেটত পঢ়া ছাত্ৰীসকলক অনুৰোধ কৰিম যে অমনোযোগিতাৰ পৰিৱৰ্তে আপোনালোকে অত্যন্ত মনোযোগেৰে পৰ্টেলত আবেদন কৰক। আপোনালোকে এই 10,000 টকা প্ৰতি মাহত 1000 হিচাপত লাভ কৰিব।